Audio Jungle. Audio Jungle. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুস্মিতাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এফালে আজি ওলাই মেলি ৰেডি হৈ আছোঁ, মানে আজি আমাৰ যোৰহাটত মেলা হৈ আছে, তালৈকে যাওঁ বুলি ভাবিছোঁ। আৰু এইফালে চিজুৱে উৎপাত কৰি আছে, তাইও যাব, মাকো যাব, আমি সকলো যাম, আমাৰ মাহঁতো যাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া সময় 7টা মানেই বাজিলে। আজি ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিব পাৰিছোঁ, ৰাতিপুৱাৰ পৰা ভিডিঅ' আজি নবনালোৱে। চিজু ওলাই হৈ গ'ল। এতিয়া আমি ওলাইছোঁ আৰু ঘৰৰ পৰা মেলা চাবলৈ যাবলৈ। আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়ও, মানে 15-20 মিনিটমান লাগিব। আৰু চিজুহঁত থাকোঁতেই মেলা চাই আহোঁগৈ বুলি ভাবিলোঁ, যিহেতু তেহেঁতি যাবগৈ ঘৰলৈ। ইফালে আমাৰ চিজু মাকৰ লগত আগত বহি লৈছে, তাই সেইবোৰ চুই থাকিবলৈ লাগে। চিজু এইফালে আমি আহি পাই গ'লোহি মেলা। আমি আহি পাই গ'লোহি আৰু আজি ইয়াত বহুত মানুহ হৈছে। আৰু আমাৰ চিজু এইবাৰ প্ৰথম আহিছে চাবলৈ, তাই জন্মৰ পৰা অহাই নাছিলে, আৰু বৰ ভাল পাইছে তাই। মেলালৈ আহিলে এই দোকানবোৰ চাই মোৰ যে বহুত বেছি ভাল লাগে। ইফালে ধুনীয়া ধুনীয়া আচাৰবোৰ ওলাই আছে, আৰু এইবোৰ বৰষুণ দি তলটো গোটেই অৱস্থা বেয়া হৈ আছে। ইফালে এনেকুৱা আছে, কি কৰ দেখা গাত উঠাওঁগে চিজু গাত উঠাও নে পৰি যাব। এইফালে সৰু ল'ৰা ছোৱালী খেলা বস্তুবোৰ ওলাইছে, আৰু এই ফুলবোৰ ভাল লাগিছে ন? চাবি নেকি? কাপোৰ ওলাইছে। ইমান বেছি মানুহ হৈছে ইয়াত, ভিডিঅ' কৰিবই পৰা নাই, আৰু গৰমটো বহুত বেছি পৰি গৈছে আজি। এতিয়া আমি মেলাৰ পৰা ওলাই দিলোঁ, আমি যামগৈ আৰু ঘৰলৈ। মেলাৰ পৰা ওলাই আমি ফুচকা খাবলৈ ৰ'লোঁ। মেলাৰ ভিতৰত আমি একোৱেই নাখালোঁ, যিহেতু চিজুক লৈ গ'লে অলপ প্ৰব্লেমো হৈ যায়, মানুহ সৰহ হৈ গ'লে। মেলাৰ পৰা আহি পাই গ'লোহি, কাপোৰ চেঞ্জ কৰাই নাই, আৰু এইফালে সিহঁতি অকল এইটোতে লাগিয়ে আছে, সৰু ল'ৰা ছোৱালী গতে আনিছে চিজুৰ কাৰণে। কাপোৰ এটা চেঞ্জ নকৰাৰ আগতে দেখাই লওঁ বুলি ভাবিছোঁ, আকৌ বস্তুখিনি সামৰি দিয়াৰ পাছত আকৌ উলিয়াই দিলেও দিগদাৰ হয়, যিহেতু আমি দেখাই দিছোঁ। এইফালে এয়া আনিলোঁ, থৈ দিছোঁ, আৰু তাত আমি একো নাখালোঁ বাৰু, ফুচকা খাই গুচি আহিলোঁ। চিনিটোক লৈ গৈছোঁ, যিহেতু য'ত সোমাই থাকিবলৈও দিগদাৰ হয়। আৰু এইফালে ফুল আনিলোঁ, এনেকুৱা এটা আনি পিনি ভাবি আছিলোঁ, তাত পাই গ'ল, সেইটো কাৰণে এনেকুৱা এডাল লৈ আহিলোঁ। এনেকুৱা দুডাল আনিছোঁ, এডাল বায়ে লৈছে, এডাল আনিলোঁ। এইফালে এইটো ফুলদানি আনিলোঁ, এইটো বায়ে লৈছে, মানে দুটা একেই হয় আৰু কালাৰটো বেলেগ, এটা অৰেঞ্জ এটা পিংক কালাৰ। এইটো আনিলোঁ। তাৰপাছত মাৰ কাৰণে
চিজু সেইটো কৰে আকৌ চিজুটো দেখাম বাৰু আৰু নাই নাই নেকি আকৌ এইফালে নেল পলিচ এটা আনিছোঁ আৰু এইফালে ৰাবাৰ এডাল আনিছোঁ আৰু এইফালে এইটো চিজু খেলনা বস্তু এইফালে চিজুৰ কাৰণে এই গিটাৰখন অনা হ'ল তাই এতিয়া এখন নেৰাই হ'ল আৰু কাপোৰো চেঞ্জ নকৰে বজাই থৈ দিছে